এই 5টা বছৰৰ ভিতৰতে যদি শদিয়াত ভূপেন হাজৰিকা সেতু নিৰ্মাণ হৈছে, এইখন ৰাজ্য চৰকাৰৰ দিনতে আজি বগীবিলৰ দলং সম্পূৰ্ণ হৈছে। এইখন ৰাজ্য চৰকাৰৰ দিনতে কলিয়া ভোমৰাত নতুন দলং নিৰ্মাণ পাই শেষ পৰ্যায়ত উপনীত হৈছে। এইখন চৰকাৰৰ দিনতে আজি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং নিৰ্মাণৰ কাম আগবাঢ়িছে। আৰু এইখন চৰকাৰৰ দিনতে মৰিগাঁও আৰু দৰঙক সংলগ্ন কৰি নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলঙৰো সপোন এইখন চৰকাৰৰ দিনতেই ৰচনা কৰা হৈছে। আমি সপোন দেখিছিলোঁ, আমি সপোনৰ সৌধ নিৰ্মাণ কৰিছিলোঁ, কিন্তু ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই আমি সংকল্প লৈছিলোঁ যে সপোন ৰাতি দেখা মাত্ৰ আনন্দৰ মুহূৰ্ত নহয়। নিশা দেখা সপোনবিলাকক ৰাতিপুৱাৰ পৰা গধূলিলৈ পৰিশ্ৰম কৰি সেই সপোনবিলাকক বাস্তৱলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব আমি হাতত লৈছিলোঁ। আৰু সেই সপোনবিলাকে এতিয়া লাহে লাহে বাস্তৱত ৰূপ লৈছে। ডেকা দিয়ে অসহযোগ আন্দোলনত মিত্ৰ বাহিনীৰ অধিনায়ক সুচেন্দ্ৰনাথ ডেকা, ঘনকান্ত বৰুৱা, শশীকান্ত